সো কালি আছিলে মোৰ বাৰ্থডে বুলি এটা ভিডিঅ' বনালোঁ বাট আপলোড কৰিব মোৰ টাইম নহ'ল তাৰ কাৰণে আপলোড কৰা নহ'ল ভাবিছোঁ আজি আপলোড কৰিম ৰাতিপুৱা উঠি পেলাই মই কাম বন কৰি পেলাই মই ঘৰত ঝাৰু লগাই মই গা পা ধুই ওলালোঁ বজাৰলৈ যাব নতুন কাপোৰ কিনা নাই বাৰ্থডে বুলি বাট আগতে লৈ থোৱা আছিলে এই কুৰ্তাটো তো এতিয়া পিন্ধাই নাছিলোঁ যিহেতু নতুনে বুলি ক'ব লাগিব এতিয়া আৰু মই এতিয়া গৈ আছোঁ ফ্ৰেণ্ডজনী মোৰ স্কুটিখন নাই ঘৰত যিহেতু তাইৰ স্কুটিখনে লৈ যাম সিহঁতৰ ঘৰৰ পৰা স্কুটিখন ল'লোঁ আৰু তাইক পিক আপ কৰি ল'লোঁ লগতে তাই আৰু মই গ'লোঁ বজাৰলৈ বজাৰ কৰি পেলাই দুয়োয়ে আহি তাহাঁতৰ ঘৰত স্কুটিখন পাৰ্ক কৰি পেলাই মোৰ বস্তু লৈ মই ঘৰলৈ গ'লোঁ এতিয়া ঘৰলৈ যোৱাৰ পিছত ভণ্টিয়ে মোৰ কাৰণে আনিলে ৰোল আৰু এয়া কেক বল বুলি কৈছে তাই কেক বল খালোঁ বহুত টেষ্টি হয় তাৰপাছত মোৰ ফ্ৰেণ্ড আহিলে সিহঁতক বাৰু ভিডিঅ'ত নতুলালোঁ তাৰপাছত মোক এজনে স্পেচিয়েল গিফ্ট এটা দিছে বহুত